নমস্কাৰ জনাইছোঁ সকলোকে মোৰ বন্ধু বান্ধৱীসকল। আজি মানে কি জাগিৰোড সমষ্টিত আমাৰ মৰমৰ মামাই মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা আজি শুভাৰম্ভ কৰিছে আৰু মানে কি গোটেইখিনিকে আজিয়ে চেক দিছে বুলি ক'ব পাৰি। কিন্তু বিশেষ কিছুমান কাৰণত ইমান ৰ'দটো চোকা হ'ল আৰু সেইকাৰণে কিছুমানে আজি হয়তো পোৱা নাই, মানে কি তাতে পোৱা নাই যদিও মানে ঘৰত আহি ল'ব লগা হৈছে। ভিঅ'ৰ থ্ৰুৱেদি দি পঠাইছে আৰু আমি সকলোৱে মানে কি মামালৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু ৰেচপেক্ট থাকিল বহুত। তেওঁলৈ যিয়ে কৰিম বুলি কৈছে আজিলৈ তেওঁ কৰি আহিছে, ভাল লাগিছে সেইকাৰণে। আৰু পচন্দৰত অতিক্ৰম কৰি বোকা পানী ফালি আমি গৈছোঁ তালৈ। বোকা দেখিছেনে বাৰু অৱস্থা? বেয়া পোৱা নাই বাৰু, গৈছে কিছুমানৰ কাৰণে অলপ প্ৰব্লেম হৈছে। সৰু ল'ৰা ছোৱালী যিখিনি বাচ্চা লৈ গৈছে তেওঁলোকৰ অলপ অসুবিধা হৈছে আৰু বিশেষভাৱে যিখিনি মানে অসুখ হৈ আছে ন বহুত দিনৰ পৰা, তেওঁলোকৰ অলপ অসুবিধা হৈছে। কিন্তু মানে সেইখিনিও সুবিধা কৰি দিছে, মেডিকেল কিবা কাগজ দিলে মানে যাব নালাগে বুলি কৈছে। তেওঁলোকেও মানে গৈছে আৰু তথাপিও ন, আৰু মামাই মহিলাসকলৰ কাৰণে যিমানখিনি কৰিছে আৰু আগলৈও কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিমানখিনি মানে পাব আছে তেওঁলোককো মানে প্ৰতিশ্ৰুতি দিছে তেওঁলোকো যে পাব বুলি, সেইকাৰণে ভাল লাগিছে। বহুত পাব আছে ন এতিয়াও, বহুত মানে কি বহুতসকলে পাব আছে আত্মসহায়ক গোটৰ মহিলাসকল। আৰু মানে কি আমাৰ গোটৰো এতিয়া দুগৰাকী নাম নাহিলে, ঠিক তেনেকৈ মানে বহুত গোটৰে তেনেকৈ আছে, তেওঁলোকেও পাব বুলি কৈছে। কাৰণে ভাল লাগিছে, প্ৰতিশ্ৰুতি দিছে আৰু মামাই কৈছে যেতিয়া আমি ভাবিছোঁ কৰিব, যিখিনি কৰিম বুলি কৈছে ন। তাৰপাছত বহু সময় ৰোৱাৰ পাছত মামা আহি উপস্থিত হ'লহি আমাৰ মাজত, ভাল লাগিছে। মামাক মই প্ৰথম দেখিছোঁ দেই, আগত দেখা নাছিলোঁ কিন্তু। আৰু 50,000 টকা কোনে পাব কওক? 50,000 টকা কোনে পাব? যোনে 25,000 টকা লৈ কাম কৰিছিল মামাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 50,000 টকা দিব। বিশ্বাস হৈছে নে নাই কওক? বিশ্বাস হৈছে নে নাই? বহুতো দলে কৈ কৰিছিল যে এইবিলাক মিছা কথা। 30 টকা আমাৰ আই মাতৃসকলক অহা 3 মাহৰ ভিতৰত আমি প্ৰদান কৰিম। যোৱাকালি নলবাৰী, তাৰ আগতে বিহালী, আজি জাগিৰোড, অহাকালি মই মাৰ্ঘেৰিটালৈ যাম। মাৰ্ঘেৰিটাত এনেকে এটা সমষ্টিলৈ গৈ আমি 40 লাখ মহিলাক। তাৰপাছত আমি চেক ল'লোঁ আৰু ঘৰলৈ আহিলোঁ। কিছুমানে মানে চেক লগোৱা নহ'ল, বিশেষকৈ মানে মানুহবিলাক বেছি হুলস্থুল হয় আৰু কিছুমানত শুনিছোঁ মানুহ কাৰোবাৰ বোলে প্ৰেছাৰ হৈ মানে পৰি গৈছে আৰু কোনোবা ঢুকালে বুলিও শুনিছিলোঁ। সঁচা নে মিছা নাজানো, তেনেকৈ শুনিলোঁ। তেনেকৈ মানে মানুহবিলাকে বন্ধ কৰি দিলে আৰু চেক বিলাবৰ কাৰণে। তাৰপিছত ভিঅ'ৰ আণ্ডাৰত দিলে, ভিঅ'ৰ সভানেত্ৰী বাইদেউ তেওঁলোকে মানে ভগাই দিছে আৰু। তাৰপিছত আমি ঘৰলৈ আহিলোঁ। ইমানে আছিলে ভিডিঅ'টো, আৰু যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব আৰু যদি ভাল নালাগে নিদিব বাৰু। তাৰপাছত আপোনালোকক চেক কেইখন দেখাই দিলোঁ আৰু মানে কি মোৰ আহিয়ে মানে ৰ'দত থাকিলোঁ যে গোটেই মানে ক'লা পৰি গ'লোঁ আৰু মূৰৰ বিষত থাকিব পৰা নাই।